তেখেতসকলে আমাৰ যি ল'ৰা আছিলে এই ল'ৰাৰ লগত কাজিয়া পেচাল লিপ্ত হয় আৰু আমাৰ ল'ৰাক প্ৰায় তিনিজন ল'ৰা তেখেতসকলে গুলীয়াগুলীকৈ পিতে আৰু পিটাৰ পাছত আমি যেতিয়া গম পালোঁ যে পিছদিনাখনে আমি লগে লগে এজাহাৰ দাখিল কৰিলোঁ ভৈৰৱগাঁও আৰক্ষী থানাত। কিন্তু আজিলৈকে ৩৬ ঘণ্টা পাৰ হৈ গ'ল, ইয়াত কিন্তু এজনো মানে কালপিতক তেখেতসকলে ধৰিব পৰা নাই আৰু যিকেইজন কালপিত আছিলে সেই কালপিত কেইজনৰ আমি ফটো পৰ্যন্ত আৰক্ষীক সঞ্জাই দিছোঁ। কিন্তু এই ফটো থকা স্বত্তেও আজিলৈকে কিন্তু ৩৬ ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো এজনো কালপিতক ধৰিব নোৱাৰাটো কিন্তু দুৰ্ভাগ্য বিষয়। আৰু এইটো অকল ট্ৰাইবেল জনজাতি মানে হোষ্টেলত আমাৰ ছাত্ৰক আক্ৰমণ নহয়, এইটো সমগ্ৰ ট্ৰাইবেলক কিন্তু আক্ৰমণ কৰা হৈছে। ইয়াত কিন্তু কোনো কাৰণত সহ্য কৰা নহ'ব। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, নগাঁও জিলা আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যাতে অতি সোনকালে তেখেতসকলে যিকেইজন কালপিত আছিলে কালপিতকেইখনক তেওঁলোকে কৰায়ত্ব কৰক, অন্যথা কিন্তু ট্ৰাইবেলসকল কিন্তু সমগ্ৰ অসমত কিন্তু এক আন্দোলন গঢ়ি তোলা হ'ব আৰু তাৰ বাবে কিন্তু যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে অসম চৰকাৰ কিন্তু দায়ী হ'ব। গতিকে সময় থাকোঁতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এই বিষয়টো হস্তক্ষেপ কৰি জনজাতি ট্ৰাইবেলসকলক আক্ৰমণ কৰা বা অশ্লীল ভাষা প্ৰয়োগ কৰা যিকেইজন কালপিত আছিলে সেই কালপিতকেইজনক অতি সোনকালে কৰায়ত্ব কৰিব লাগে আমি দাবী জনাইছোঁ। আৰু গোটেই ঘটনাটোৰ সূত্ৰপাত নিশাৰ ভাগত যিহেতু হৈছে বুলি কোৱা হৈছিলে, তেওঁলোকে মদ্যপান কৰি পেলাই আহিছে, আহি পেলাই ইয়াৰ গেটৰ মুখতে আমাৰ ল'ৰাবিলাক ওপৰত আছিলে। এই ল'ৰাখিনিক মানে অশ্লীল যেতিয়া বক্তব্য আগবঢ়াইছে তেতিয়া আমাৰ ল'ৰাকেইটা ওলাই গ'ল যে কিয় আমাক আহি এনেকৈ অশ্লীল ভাষা কৈছ। তেতিয়া সেইখিনি সময়ত তেওঁলোকে আহি আপোনাৰ এই ল'ৰাখিনি দা বা মানে কি লাঠি জোং লৈ আহি পেলাই আক্ৰমণ কৰিছে। ফটো আছে, এই আমি গম পোৱাত ইয়াৰ স্থানীয় ল'ৰা আছে, এজন ল'ৰা বোলে মৰিগাঁও চেণ্ডিকেটৰ দোকান আছে বুলি কৈছে। এই ইমানখিনি মানে হেৰি দিয়াৰ পাছতো কিন্তু আৰক্ষী আজিলৈকে কৰায়ত্ব কৰিব পৰা নাই। এইটো কিন্তু দুৰ্ভাগ্যজনক বিষয়। আৰক্ষী অধীক্ষকগৰাকীক এই বিষয়টো জনাই আমি এতিয়া ইতিমধ্যে আমি মেমৰিণ্ডাম তৈয়াৰ কৰিছোঁ আৰু সকলো জাতীয় সংগঠনে গৈ ট্ৰাইবেল সংগঠনসমূহে গৈ পেলাই মাননীয় উপায়ুক্ত মহোদয় আৰু আৰক্ষী অধীক্ষক মহোদয়লৈকে আমি স্মাৰক পত্ৰ প্ৰদান কৰিম আৰু অহা যদি 12 ঘণ্টাৰ ভিতৰত তেওঁলোকক যদি কৰায়ত্ব কৰিব নোৱাৰে অহা পৰহিৰ পৰা কিন্তু ইয়াত একদম অচলাৱস্থা আমি কৰি দিম।